আসসালামু আলাইকুম এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চেনেল। আশা কৰোঁ চবেই বহুত বেছি ভালে আছে। আলহামদুলিল্লাহ ময়ো ভালে আছোঁ। মই আকৌ আৰু এটা মিনি ব্লগ লৈ আহি গ'লোঁ। এতিয়া গৈ আছোঁ ঢেকিয়াজুলিলৈ। তো অলপ মানে কিবা কিবি বস্তু ল'ব খুৰীয়ে, তো ময়ো গৈ আছোঁ। তো ঠিক গৈ থাকোঁ আৰু কি কৰোঁ কি নকৰোঁ সেই অলপকৈ দেখাব চেষ্টা কৰিম। আশা কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু মই ইউটিউবত ভিডিঅ' দিম, তো আপোনালোকে ইউটিউবত গৈ চাব। মই ইউটিউবৰ নেমটো sadikunsvlogs দি দিম স্ক্ৰীনত। আৰু এইফালে মাৰ্কেটত আহি ৰখি আছোঁ, খুৰীয়ে বা কি কিনিব গৈছে। এতিয়া ঘৰত আহি গ'লোঁ। এইফালে মই ভূটা আনিলোঁ, কাৰণ চিলোৱাৰ কাৰণে কাপোৰ অনা হৈছে। তো চিলাই কিনি কি চিলাম তাৰপিছত দেখাম, মানে কাপোৰবোৰ দেখাই দিওঁ কেনেকুৱা কাপোৰ আনিছোঁ। আৰু এই পদিনা পাত অনা হৈছে, তো পদিনাৰ চাটনি বনোৱা হ'ব। আৰু এইফালে এটা প্লাজো আৰু এয়া ইউনিফৰ্ম, তো মি জীৱনৰ কাৰণে চিলোৱা হ'ব। ময়ে চিলাম, মোৰ মেচিনটোতো ইয়াত লৈ আহিলোঁ, তো মই চিলাম। আৰু এইটো ফ্ৰকৰ পিচ হয়, তো ফ্ৰকো বনাম হাবিবাৰ কাৰণে। তো ফ্ৰক আৰু ইউনিফৰ্ম বনাই তাৰপিছত নেক্সট ভিডিঅ'ত দেখাম। আপোনালোকে প্লিজ চাব নেক্সট ভিডিঅ'। আৰু ফেচবুক আৰু ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব প্লিজ। তো ঠিক আছে, বাই বাই, আল্লাহ।